हेलो फ्रेंड्स পোনপ্ৰথমে মই আপোনালোকক মোৰ চেনেল অল ইন ওৱানলৈ স্বাগতম জনাইছো। আজি এটা নতুন ভিডিঅ' লৈ আহিছো। ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিছো। আহকচোন ভিডিঅ'টোলৈ আগবাঢ়ো। আপোনালোকে নিশ্চয় গম পাইছে মই কি টপিকৰ ওপৰত ভিডিঅ' দি আছো এইকেইদিন। আজিও সেইটো টপিকৰ ওপৰতে ভিডিঅ' আনিছো। আহকচোন ভিডিঅ'টো চাই লওক। আৰু ভিডিঅ'টো যদি চাই ভাল পায় তেতিয়াহ'লে প্লিজ লাইক এটা কৰি দিব আৰু লগতে আপোনালোকৰ অনুভৱসমূহ জনাবলৈ নাপাহৰিব। কেতিয়াবা কিছুমান ৰিলেশ্যনশ্বিপত কথা শুনা নশুনাৰ মাজত কেতিয়াবা বহুত কাজিয়া হয়, যিটো সত্যহতে দেখা পাওঁ। সেয়ে আজি এই টপিকটোৰ ওপৰতে ক'ব বিচাৰিছোঁ যেন সেইদৰে সেনেকুৱা যিবোৰ কথা থাকে, শুনা যিকোনো মোৰ কথা নুশুনা কিবা কিবি সেনেকুৱাবোৰত যেন কেতিয়াও ৰিলেশ্যনশ্বিপ এটা ভাঙি নাযায়। সেই কাজিয়াখন নাইকিয়া কৰিবৰ কাৰণে এটাই উপায় আছে, যিটো উপায় হৈছে প্ৰিয়জনে কোৱা প্ৰতিটো কথা শুনিবলৈ চেষ্টা কৰিব লাগে। আৰু তেওঁ যিবোৰ কাম ভাল পায়, যিবোৰ কৰিলে আপুনি যিবোৰ কাম কৰি তেওঁ সুখী কৰিব পাৰে, সেই কামসমূহ কৰিবলৈ চেষ্টা কৰিব। তেতিয়া আপোনালোকৰ ৰিলেশ্যনশ্বিপটো আৰু ষ্ট্ৰং হৈ পৰে। আৰু তেওঁলোকে যিটো কাম বেয়া পায়, প্ৰিয়জনে যিটো কাম বেয়া পায়, সেই কামটো কেতিয়াও নকৰিব। সেই কামটোৰ পৰা আঁতৰতে থাকিবলৈ চেষ্টা কৰিব লাগে। তেতিয়া দেখিব আপোনালোকৰ ৰিলেশ্যনশ্বিপৰ যিবোৰ কাজিয়া থাকে সেইসমূহ নাইকিয়া হৈ যায়। কিছুমান কাজিয়া থাকে মিঠা, কিছুমান কাজিয়া ৰিলেশ্যনশ্বিপতো কিছুমান কাজিয়া থাকেই। আৰু সেই কাজিয়াসমূহ ভালো লাগে। কাজিয়াসমূহ কৰোঁতে আচলতে কৰিবলৈ বেয়া নহ'লেও ভাল লাগে নিচিনাই লাগে, কিন্তু সেই কাজিয়াসমূহৰ পিছত সকলো কাজিয়া নহয়, কিন্তু কিছুমান কাজিয়াৰ পিছত কিন্তু ৰিলেশ্যনশ্বিপটো আৰু বেছি ষ্ট্ৰং হৈহে পৰে। মন কৰিবচোন কথাটো। আচলতে এইবোৰ মোৰ অনুভৱৰ পৰা কৈছোঁ, মই এনেকুৱা লাগে সেয়ে আপোনালোকক জনাইছোঁ। আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ, বেছি কথা নকওঁ। ভিডিঅ'টো যদি বেছি দীঘল কৰোঁ আপোনালোকে চাইও আমনি পাব। সেয়ে মই ভিডিঅ'বোৰ বেছি দীঘল নকৰোঁ, যিমান পাৰোঁ ছুটি কৰিবলৈ চেষ্টা কৰোঁ। যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক এটা কৰি দিব আৰু লগতে আপোনালোকৰ অনুভৱসমূহ কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু আপুনি যদি মোৰ চেনেলত নতুন হয় তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। আজিলৈ আহিছোঁ।